নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু লাৰ্ণ উইথ কৃতি। আজি আমি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'য়ে আপোনালোকক আপকামিং যিবিলাক পোষ্ট ওলাই থাকে সেই পোষ্টবিলাকত আপোনালোকৰ সহায় হ'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা প্ৰথমতে আমাৰ ভিডিঅ'ছবিলাক পাই যাব আৰু এটা লাইক বাটনটো দি দিব। এতিয়া আমি আমাৰ প্ৰথম প্ৰশ্নলৈ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত মুঠ জিলা কেইখন? ইয়াৰ 4টা অপশ্যন দিয়া আছে আৰু এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ বিটো হৈছে আমাৰ শুদ্ধ উত্তৰ। এতিয়া দ্বিতীয় প্ৰশ্নলৈ। অসমৰ মুঠ গাঁৱৰ সংখ্যা কিমান? অসমৰ মুঠ গাঁৱৰ সংখ্যা হৈছে অপশ্যন নম্বৰ বি 26,395। অপশ্যন নম্বৰ বিটো হৈছে আমাৰ শুদ্ধ উত্তৰ। তৃতীয় প্ৰশ্ন। অসমৰ জাতীয় সংগীত কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অ মোৰ আপোনাৰ দেশ। অসমৰ জাতীয় জন্তু কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি এশিঙীয়া গড়। অসমৰ জাতীয় পক্ষী কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দেওহাঁহ। অসমৰ জাতীয় ফুল কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কপৌ ফুল। অসমৰ জাতীয় গছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হোলং গছ। হোলং গছ হৈছে অসমৰ জাতীয় গছ। অসমৰ জাতীয় জলচৰ প্ৰাণী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ শিহু। অসমত কেইখন IIT আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমত এখনেই IIT আছে। ইয়াৰ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কামৰূপ মহানগৰ। নেক্সট প্ৰশ্ন। অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দীপৰ বিল। অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী। অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শুৱালকুছি। শুৱালকুছিটো হৈছে জনবহুল গাঁও। অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লামডিং। পৃথিৱীৰ বৃহত্তম নদী দ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মাজুলী। পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উমানন্দ। এতিয়া আমাৰ নেক্সট প্ৰশ্নলৈ। অসমৰ প্ৰধান নদী কোনখন? অসমৰ প্ৰধান নদীটো হৈছে ব্ৰহ্মপুত্ৰ। অপশ্যন নম্বৰ এ। বগীবিল কোন ঠাইত অৱস্থিত? বগীবিল অৱস্থিত ডিব্ৰুগড়ত। ডিব্ৰুগড়ত বগীবিল অৱস্থিত। এতিয়া নেক্সট প্ৰশ্নলৈ। দুৱাখোৱা বিল ক'ত অৱস্থিত? দুৱাখোৱা বিল অৱস্থিত ধুবুৰীত। অপশ্যন নম্বৰ চি। অসমৰ আটাইতকৈ ডাঙৰ দলংখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ধলাশদিয়া। ধলাশদিয়া দলং। কিমান চনত ডিগবৈত বল বিলত তেলৰ পুং আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1889। এতিয়া নেক্সট প্ৰশ্ন। ডিগবৈত কিমান চনত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1901। বিশ্বৰ প্ৰথমটো প'লো ক্লাব ক'ত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শিলচৰ। এতিয়া নেক্সট প্ৰশ্ন। অসমৰ কোনবিধ সামগ্ৰীয়ে জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন লোগো লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মুগা চিল্ক। পৃথিৱীৰ বৃহত্তম ডাঙৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গুৱাহাটী। বিশ্বৰ দ্বিতীয় ঘোলা নদী বা নৈ কোনখন? ঘোলা নদী বা নৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। এতিয়া নেক্সট প্ৰশ্নলৈ। অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1950। অসমৰ ৰাজধানী কেতিয়া দিছপুৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1973। কাৰ সময়ত অৰ্থাৎ কোন মুখ্যমন্ত্ৰী থকা অৱস্থাত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শৰৎ সিং। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ মানাহ। কাজিৰঙা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ 1974 চনৰ 1 জানুৱাৰী। মানাহ কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বৰূপে স্বীকৃতি পাইছিল? 1982। অসমৰ মৰাপাট কল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চিলিঘাট। অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে বোকাজান।
অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ খানাপাৰা। পেট্ৰল কেমিকেলছ লিমিটেড ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামৰূপ। কাঁহৰ বাচন বৰ্তন কাৰখানা ক'ত অৱস্থিত? কাঁহৰ বাচন বৰ্তন কাৰখানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি খাৰ্থেবাৰী। হাতী দাঁতৰ অলংকাৰ কাৰখানা ক'ত অৱস্থিত? ইয়াৰ অপশ্যনটো চি বৰপেটা। বনস্পতি উদ্যোগ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আমিনগাঁও। অসমৰ একমাত্ৰ সৈনিক স্কুলখন ক'ত অৱস্থিত? অপশ্যন নম্বৰ চি গোৱালপাৰা। অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'খনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতি চিত্ৰবন। অসমৰ উচ্চ ন্যায়ালয়খন ক'ত অৱস্থিত? গুৱাহাটীত অৱস্থিত। অসমৰ উচ্চ ন্যায়ালয় কেতিয়া স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1948। গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰখন কিমান চনত স্থাপন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1948 চনৰ 1 জুলাই। অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? কটন কলেজিয়েট। শৰাইঘাট দলংখন কোনে মুকলি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জৱাহৰলাল নেহৰু। অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা প্ৰথমখন দলং কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শৰাইঘাট দলং। গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিল? ইয়াৰ অপশ্যন নম্বৰ এটো হ'ব শুদ্ধ 1948। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অপশ্যন নম্বৰ চি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমান উপাচাৰ্যগৰাকীৰ নাম কি? ডক্টৰ প্ৰতাপজ্যোতি চন্দ্ৰ।